নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসক আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰে প্ৰতি বছৰে 9 ডিচেম্বৰৰ দিনটোত পালন কৰি অহা আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিভিন্নজনে নিজৰ কৰ্মক্ষেত্ৰত সামাজিক দায়বদ্ধতা, নিষ্ঠা, সমাজ হিতৈষী মনোভাৱৰ বাবে সামাজিক কৃতজ্ঞতা স্বৰূপে ৰাজ্যিক আৰু জিলা ভিত্তিত আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বিশেষ বঁটা প্ৰদান কৰি আহিছে। ইয়াৰ অংশস্বৰূপে কৰ্মৰ প্ৰতি দায়বদ্ধতা, শূন্য সহনশীলতা নীতি তথা আপোচহীন স্থিতিৰে সামাজিক ব্যাধিস্বৰূপ দুৰ্নীতিৰ বিৰুদ্ধে সবল পদক্ষেপ গ্ৰহণ কৰা নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসক জিলাভিত্তিক আন্তঃৰাষ্ট্ৰীয় বঁটা আগবঢ়ায়। উক্ত দিনা কৰ্মক্ষেত্ৰত ব্যস্ততাৰ বাবে দাসে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাৰ হেতুকে আজি নাজিৰা আদৰ্শ আৰক্ষী থানাৰ কক্ষত সংগঠনটোৱে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক এই বঁটা প্ৰদান কৰে। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কৰ্মকৰী সভাপতি বাবুল বৰুৱা, শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সুনীল গগৈ, নাজিৰা আঞ্চলিক সমিতিৰ সম্পাদক বিতুল গগৈ, সহকাৰী সম্পাদক বসন্ত গগৈকে ধৰি ভালেকেইজন বিষয়ববীয়াৰ উপস্থিতিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভৱেন দাসক এই বঁটা প্ৰদান কৰে। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম উদ্যোগত তেওঁলোকৰ অসমৰ বিভিন্ন ব্যক্তিক এইটো বিষয়ত তেওঁলোকে যিটো বঁটা প্ৰদান কৰিছে, তেওঁলোকে মোকো এইটো ক্ষেত্ৰত চিলেক্ট কৰিছে, তাৰ বাবে তেওঁলোকলৈ মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু আশা থাকিল তেওঁলোকে যিটো আশাৰে মোক চিলেকশ্যন কৰিছে, মই চাকৰি জীৱনত যাতে মই ভালকৈ পাৰদৰ্শিতা কৰিব পাৰোঁ, সেইটোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস 9 ডিচেম্বৰ। উক্ত দিৱসতে আমাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে প্ৰতি বছৰে আজি এইবাৰ 5ম বছৰ 2022ত 5ম বছৰ পাবৰ বাবে কিছুমান বিশেষ ব্যক্তিক, বিভিন্ন পাৰদৰ্শী ব্যক্তিক আমি তেওঁলোকক এটা বঁটাৰে সন্মানিত কৰোঁ। তেওঁলোকে এই বঁটাৰ কাৰণটো এইটোৱেই যে তেওঁলোকে যিবিলাক কাম, বিশেষকৈ দুৰ্নীতি বিৰোধী যিবিলাক শক্তিক তেওঁলোকে পৰাভূত কৰিবলৈ সক্ষম হৈছে, সেই কামবিলাকত তেওঁলোকক উৎসাহ দিয়া, উদ্দীপনা দিয়াৰ জৰিয়তে আমাৰ বঁটা প্ৰদান কৰা হয়। এই বঁটা আমি বিভিন্ন পৰ্যায়ত, জিলা পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত দিয়া হয়। এইবাৰ ৰাজ্যিক পৰ্যায়ত আপোনালোকে নিশ্চয় গম পায়, আমাৰ বৰ্তমান ডিজিপি সিং ডাঙৰীয়া, ঋতুমণি শইকীয়া পৰীক্ষা কৰি 5জনক দিয়া হৈছিলে। আৰু জিলা ভিত্তিত নাজিৰা, শিৱসাগৰ জিলা ভিত্তিত নাজিৰাৰ আমাৰ দাস ডাঙৰীয়াক দিয়া হৈছিল। দাস ডাঙৰীয়াৰ পাৰদৰ্শী আপোনালোক নিজে চাগে গম পায়, কিছুমান বিশেষ কাম তেওঁ নিজে কৰিছে আৰু দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ শূন্য সহনশীলতা থিয় দিছে। তাৰ বাবে তেখেতক ধন্যবাদ দিছোঁ। আৰু সেই বঁটাৰ বাবে তেওঁক চিলেকশ্যন কৰাৰ বাবে আমাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ শিৱসাগৰ জিলাৰ সম্পাদক মই সুনীল গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি আছে বঁটা? বঁটাত কি আছেনে? বঁটাত আমাৰ এখনি গামোচা, চেলেং, এখন মানপত্ৰ, এটা ট্ৰফি আৰু এখন শৰাই, লগতে বিশ্বনাথৰ 1 নম্বৰ চাহপাত। নিউজ ডেস্ক ৰিপোৰ্ট, আৱাজ বাৰ্তা।